আপুনিও বাৰু পূজা কৰাৰ পিছত ধূপদানিটোত যিখিনি ছাই মানে ধূপডাল পোৰাৰ পিছত ধূপৰ যিখিনি ছাই ৰৈ যায় সেই ছাইখিনি বাৰু আপুনি পেলাই দিয়ে নেকি? আপুনি নজনাকৈ আপোনাৰ ভাগ্য নিজ হাতেৰে ডাষ্টবিনত পেলাই আছে নেকি? আপোনাৰ কিছুমান ভুলৰ কাৰণে আপোনাৰ ঘৰখনৰ আৰ্থিক প্ৰগতি হোৱা নাই নেকি? ধূপৰ পৰা ওলোৱা এই ছাইখিনি একেবাৰে সাধাৰণ ছাই নহয়। যেতিয়া আমি ঈশ্বৰৰ সন্মুখত ধূপ জ্বলাওঁ তেতিয়া সেই ধূপৰ অগ্নিয়ে দেৱতা বা আপোনাৰ ইষ্টদেৱৰ মাজত আপোনাৰ সৈতে এক সম্পৰ্ক স্থাপন কৰে। ধূপডালৰ পৰা ওলোৱা ধোঁৱা আকাশলৈ যায় আৰু আপোনাৰ প্ৰাৰ্থনা ব্ৰহ্মাণ্ডৰ কাষলৈ লৈ যায় সেই ধোঁৱাখিনিয়ে। আৰু তলত যিখিনি ৰৈ যায় সেইখিনি হৈছে ভস্ম। যিখিনি ভস্ম সেই দিব্য শক্তিৰ সাক্ষাৎ প্ৰমাণ। আজি মই আপোনাক ধূপৰ পৰা ওলোৱা ছাইখিনিৰ এনে কিছুমান গুপ্ত ৰহস্যৰ বিষয়ে ক'ম যিখিনি জানিলে আপুনিও আচৰিত হ'ব। আজি মই এনে কিছুমান গুপ্ত উপায় শিকাম যিখিনিয়ে আপোনাৰ সকলো মনোকামনা পূৰ্ণ কৰি দিব পাৰে। আপোনাৰ 7 জনমৰ দুখ দৰিদ্ৰতা এই উপায় দ্বাৰা আপুনি নোহোৱা কৰিব পাৰিব। আপোনাৰ ঘৰখনলৈ যদি ধনৰ আগমন হোৱা নাই তেন্তে আপুনি ধন আগমনৰ পথ এনেদৰে মসৃণ কৰি দিব পাৰিব যিখিনি আপুনি কোনোদিন কল্পনাই কৰা নাছিল। কিন্তু সকলোতকৈ প্ৰথমে আপুনি ইয়াৰ আচল ৰহস্যৰ বিষয়ে বুজিব লাগিব। মাজনিশা আপুনি এনে কি উপায় কৰিব লাগিব সেই সকলোবোৰ আপোনাক এই ভিডিঅ'টোত মই ক'ম। কেনেকৈ এজন পথৰ ভিক্ষাৰীও ৰজা হৈ যাব পাৰিব সেইটোও আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। আপুনি ধাৰ ঋণৰ সংকটত যদি আবদ্ধ হৈ আছে তেন্তে সেই সংকটৰ পৰা বাহিৰ ওলোৱাৰ আজি এটা উপায় পাব এই ভিডিঅ'টোত। মহাপ্ৰয়োগটো বুজাৰ পূৰ্বে আপুনি সেই ছাইখিনিৰ আচল শক্তি মানে সেই ভস্মখিনিৰ আচল নিয়ম বুজি লোৱাটো জৰুৰী, যিখিনি আমি অজ্ঞানতাৰ কাৰণে সদায় অৱজ্ঞা কৰোঁ বা অৱহেলা কৰোঁ। আমি ভাবোঁ ধূপডাল জ্বলাই দিয়াৰ পিছত সেই ছাইখিনিৰ কোনো মূল্য নাই। সেইখিনি আমি লেতেৰা আৱৰ্জনা পেলোৱা ঠাইত পেলাই দিওঁ। কেৱল মাত্ৰ এবাৰ কল্পনা কৰক, আপুনি ৰাতিপুৱা শুই উঠি স্নান কৰি অতি শ্ৰদ্ধাৰে ভগৱানৰ সন্মুখত ধূপডাল জ্বলায়। সেই ধূপডাল জ্বলোৱাৰ পিছত আপোনাৰ কিমান অজস্ৰ দাবী থাকে ভগৱানৰ ওচৰত। ধনৰ অভাৱ, সুখৰ অভাৱ, শান্তিৰ অভাৱ, এই সকলোবোৰ আপুনি ভগৱানৰ পৰা বিচাৰে। যেতিয়া আপোনাৰ পূজা সমাপ্ত হয় আৰু ধূপডাল লাহে লাহে জ্বলি শেষ হৈ আহে আপুনি ধূপডালৰ পৰা ওলোৱা ছাইখিনি একগোট কৰে আৰু সেইখিনি হয় আপুনি ক'ৰবাত গছৰ গুৰিত পেলাই দিয়ে নহ'লে লেতেৰা আৱৰ্জনা পেলোৱা ঠাইত পেলাই দিয়ে। এইটোৱে আটাইতকৈ ডাঙৰ পাপ বুলি কোৱা হৈছে। এইটো এটা ডাঙৰ ভুল। আপুনি ঘৰৰ পৰা বাহিৰত বা এনেকুৱা লেতেৰা ঠাইত সেইখিনি পেলাইছে যিখিনিক আপুনি নিজেই মন্ত্ৰ আৰু শ্ৰদ্ধাৰে আমন্ত্ৰিত কৰিছিল। শাস্ত্ৰই ভস্মক ভগৱানৰ স্বৰূপ বুলি গণ্য কৰিছে। শাস্ত্ৰই ভস্মক ভগৱান শিৱৰ ৰূপ বুলি জ্ঞান কৰিছে। ধূপ জ্বলাৰ পিছত যিখিনি ছাই মানে ভস্ম থাকি যায় সেইখিনি অত্যন্ত পবিত্ৰ আৰু শুভ বুলি কোৱা হৈছে। যেতিয়া আপুনি ছাইখিনি পেলাই দিয়ে আপুনি আচলতে
দৰিদ্ৰতাকহে আমন্ত্ৰণ জনায়। আজি এই ভিডিঅ'টোৰ পিছত আপুনি ধূপৰ ছাইখিনি কেতিয়াও নেপেলাব। এটা সৰু তামৰ বা পিতলৰ টেমা বা পাত্ৰত সেইখিনি একগোট কৰা আৰম্ভ কৰক, কাৰণ সেইখিনি সেই দিব্য চূৰ্ণ যিখিনি আপোনাৰ জীৱনৰ প্ৰতিখন বন্ধ দুৱাৰ খোলাৰ কাৰণে এক চাবিকাঠিৰ দৰে হৈ পৰিব। প্ৰাচীন কালত এটা কথা আছিল যিটো এই ৰহস্যৰ সৈতে জড়িত। কাশী নগৰীত এজন বহুত বেছি দুখীয়া ব্যৱসায়ী আছিল। সেই মানুহজনৰ ব্যৱসায় বাণিজ্য একেবাৰে মন্দা হৈ পৰিল, লোকচান হ'বলৈ ধৰিলে। তেওঁ মূৰৰ ওপৰত ইমান ধাৰ ঋণ লাগিল যে যিবোৰ মানুহৰ পৰা তেওঁ ধাৰ লৈছিল সেই সকলোবোৰ মানুহে তেওঁ ঘৰলৈ আহি গালি গালাজ কৰিবলৈ ধৰিলে। এদিন তেওঁ নিৰাশ মনেৰে গংগাৰ পাৰত বহি আছিল আৰু গংগাত জাপ দি নিজৰ জীৱন শেষ কৰাৰ কথা ভাবিছিল। সেই সময়ত তাত এজন অঘৰী সাধু উপস্থিত হ'ল। সাধুজনে তেওঁক কপালৰ লিখা পঢ়িলে আৰু ক'লে, মূৰ্খ মানুহ, তুমি মৃত্যুক আঁকোৱালি ল'ব খুজিছা। তুমি যিটো কাৰণত মৃত্যুক আঁকোৱালি ল'ব খুজিছা, তোমাৰ দেখোন ঘৰৰ মন্দিৰতে কুবেৰৰ ধনৰ ভঁৰালটো আছে। ব্যৱসায়ীজন আচৰিত হ'ল। ব্যৱসায়ীজনে ক'লে, মহাৰাজ, মোৰ ঘৰত এসাঁজ খাবলৈ এমুঠি চাউল নাই। আপুনি কি ধনৰ ভাণ্ডাৰৰ কথা কৈছে? তেতিয়া অঘৰী সাধুজনে ধূপ আৰু ধূপৰ ছাইৰ বহুত ডাঙৰ গুপ্ত ৰহস্য ব্যৱসায়ীজনক ক'লে। ব্যৱসায়ীজনে ঘৰলৈ উভতি গৈ সেইখিনি কৰিলে যিখিনি অঘৰী সাধুজনে কৈছিল। সম্পূৰ্ণ বিশ্বাসেৰে তেওঁ সেইখিনি কৰাৰ কেইদিনমানৰ ভিতৰতে তেওঁৰ ব্যৱসায় বাণিজ্য দুগুণে আগবাঢ়িবলৈ ধৰিলে। যেন কোনো অদৃশ্য শক্তিয়ে তেওঁক বিপদৰ পৰা থাপ মাৰি ধৰিলে। লাহে লাহে ধাৰ নোহোৱা হ'ল আৰু এদিন তেওঁ এজন ডাঙৰ ধনী মহাজন হৈ পৰিল। এতিয়া আপুনি নিশ্চয় ভাবিছে যে অঘৰী সাধুজনে ব্যৱসায়ীজনক এনে কি উপায় দিছিল। মই আপোনাক এটা এটাকৈ সকলোখিনি কথা এই ভিডিঅ'টোত বুজাই দিম। আপুনি কেৱল মনোযোগেৰে এইখিনি কথা শুনিব। মাজনিশা কৰা এই মহাপ্ৰয়োগটো আপুনি ভালদৰে বুজি পাব লাগিব। এই উপায়টোৱে আপোনাৰ ভাগ্যৰ তলা খুলিব। সকলোতকৈ প্ৰথমে আমি সেই ৰাতি চমৎকাৰী প্ৰয়োগটোৰ কথা ক'ম। আপুনি কি কৰিব লাগিব? যেতিয়া আপুনি ৰাতিপুৱা পূজা কৰিব আৰু ধূপডাল জ্বলি শেষ হৈ ছাই হ'ব, সেই ছাইখিনি নিজৰ অনামিকা আঙুলিৰে আপুনি উঠাব। মনত ৰাখিব, অনামিকা আঙুলিৰে সেই ছাইখিনি উঠাব লাগিব, কাৰণ সেই আঙুলিটোৰ পোনপটীয়া সম্পৰ্ক সূৰ্য আৰু হৃদয় চক্ৰৰ সৈতে আছে। সেই অনামিকা আঙুলিৰে সামান্য ছাই ল'ব আৰু নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ দুয়োফালে একেবাৰে তলত মানে মাটিৰ ফালে এটা সৰু সৰু তিলক লগাব। মনত ৰাখিব, সেই তিলকটো যাতে কাৰো চকুত নপৰে, অতি সূক্ষ্মভাৱে লগাব। আপুনি জানেনে ইয়াৰ পৰা কি হ'ব? ঘৰৰ মুখ্য দুৱাৰত সেই তিলক লগোৱাৰ পিছত এক অদৃশ্য সুৰক্ষা চক্ৰ গঢ়ি উঠিব, যাৰ জৰিয়তে আপোনাৰ ঘৰলৈ কোনো ধৰণৰ নেতিবাচক শক্তি, বেয়া নজৰ বা দৰিদ্ৰতা সোমাব নোৱাৰিব। সেই ছাইখিনিয়ে দুৱাৰ ৰখীয়াৰ দৰে কাম কৰিব। যেতিয়া আপুনি বাহিৰৰ পৰা ঘৰলৈ আহিব বা যিকোনো ব্যক্তি প্ৰৱেশ কৰিব, তেওঁলোকৰ লগত অহা সকলো নিগেটিভ এনাৰ্জি সেই ভস্মই নাশ কৰিব। ঘৰখনলৈ কেৱল পজিটিভ এনাৰ্জিহে প্ৰৱেশ কৰিব পাৰিব। ঘৰখনলৈ মা লক্ষ্মী আকৰ্ষিত হ'ব। কেৱল সিমানেই নহয়, সেই ধূপৰ ছাইখিনিয়ে
আপোনাৰ ক'ৰবাত ফচি থকা ধন আপোনাৰ হাতলৈ ঘূৰাই আনিব পাৰিব। কেতিয়াবা এনেকুৱা হয়, আমি কাৰোবাক পইচা ধাৰলৈ দিওঁ বা ক'ৰবাত টকা আবদ্ধ হৈ পৰে। বহু চেষ্টাৰ পিছতো সেই ধন উদ্ধাৰ নহয়। মই আজি আপোনাক সেই দিব্য চাই এনে এক উপায় ক'ম যিয়ে আপোনাৰ ফচি থকা টকাও ঘূৰাই আনিব। ইয়াৰ কাৰণে আপুনি শুকুৰবাৰৰ দিনা এটা সৰু প্ৰয়োগ কৰিব লাগিব। শুকুৰবাৰ মা লক্ষ্মীৰ দিন। সেইদিনা ৰাতিপুৱা পূজাৰ পিছত ধূপৰ ছাইখিনি এখন ৰঙা কাপোৰত ৰাখিব। কাপোৰখনত ছাইখিনিৰ সৈতে এটা লং আৰু এটা গোটা ইলাচি ৰাখিব। তাৰ পিছত ৰঙা কাপোৰখনেৰে এটা সৰু টোপোলা বনাব। টোপোলাটো সোঁহাতত লৈ চকু বন্ধ কৰি সেইজন ব্যক্তি বা সেই ঠাইখনৰ কথা স্মৰণ কৰক য'ত আপোনাৰ ধন ফচি আছে। মনতে প্ৰাৰ্থনা কৰক যাতে আপোনাৰ ধন সোনকালে ঘূৰি আহে। তাৰ পিছত সেই টোপোলাটো আপোনাৰ ঘৰৰ আলমাৰী বা য'ত আপুনি টকা পইচা বা গহনা ৰাখে সেই ঠাইত থৈ দিয়ক। আপুনি চাব কেইদিনমানৰ ভিতৰতে টকা আপোনাৰ ফালে আকৰ্ষিত হ'ব। এয়া কোনো যাদুমন্ত্ৰ নহয়, এয়া শক্তিৰ বিজ্ঞান। কেৱল ফচি থকা ধনেই নহয়, প্ৰতিজন মানুহে বিচাৰে যে তেওঁৰ জীৱনলৈ ধাৰাবাহিকভাৱে ধনৰ আগমন হওক। আমদানিৰ নতুন নতুন ৰাস্তা খোল খাওক। ইয়াৰ কাৰণেও এই ছাইখিনি অত্যন্ত গোপনীয় প্ৰয়োগ হ'ব পাৰে। আমাৰ শৰীৰত 7টা চক্ৰ থাকে আৰু আমাৰ ঘৰখন বাস্তু অনুসৰি বেলেগ বেলেগ শক্তিৰ কেন্দ্ৰবিন্দু। ঘৰৰ উত্তৰ দিশটো কুবেৰৰ স্থান বুলি কোৱা হয়, যাক আমি ধনৰ দেৱতা বুলি কওঁ। যদি এই দিশত বাস্তু দোষ থাকে বা নেতিবাচক শক্তি জমা হৈ থাকে, তেন্তে আপুনি যিমানেই পৰিশ্ৰম নকৰক কিয় ধন সঞ্চয় নহয়। এই দোষ দূৰ কৰিবলৈ আপুনি এটা পাত্ৰত অলপ গংগাজল লওক। যদি গংগাজল নাই, তেন্তে বিশুদ্ধ পানী লওক। সেই পানীত অলপমান ধূপৰ ছাই মিহলাই খুব ধুনীয়াকৈ মিশ্ৰণ কৰক। তাৰ পিছত ঘৰৰ উত্তৰ দিশত ৰঙা ফুল বা আম পাতেৰে সেই পানীখিনি ছটিয়াই দিয়ক আৰু মনতে ওম শ্ৰী নমঃ মন্ত্ৰ জাপ কৰক। ইয়াৰ ফলত সকলো নেতিবাচক শক্তি ভস্ম হ'ব আৰু কুবেৰ দেৱৰ স্থান জাগ্ৰত হ'ব। ধনৰ পথত থকা সকলো বাধা আঁতৰি যাব। যি কাম হৈ শেষ মুহূৰ্তত নহৈছিলগৈ, সেই কামো হ'বলৈ আৰম্ভ কৰিব। এই সকলোবোৰৰ পৰিৱৰ্তন হ'ব। আপোনাৰ ঘৰলৈ ধন অহাৰ এনেকুৱা পথ কিছুমান খোল খাই যাব, যিখিনি আপুনি নিজেও আচৰিত হ'ব। এতিয়া আমি সেই সময়খিনিত উপনীত হৈছোঁ, য'ত আটাইতকৈ শক্তিশালী আৰু ৰহস্যময় উপায়টোৰ বিষয়ে মই ক'ম। মাজনিশাৰ প্ৰয়োগ, যিটো প্ৰয়োগৰ বাবে আপুনি ইমান দেৰি অপেক্ষা কৰি ভিডিঅ'টো চাই আছিল। কিন্তু তাৰ পূৰ্বে এটা কথা গভীৰভাৱে বুজি লওক। ঈশ্বৰে কেতিয়াও আকাশৰ পৰা পইচাৰ মোনা পেলাই নিদিয়ে। তেওঁ কেৱল সুযোগহে দিয়ে। সেই সুযোগ আপুনি গ্ৰহণ কৰিব পাৰিব লাগিব। তেওঁ ৰাস্তাহে দেখুৱাই দিয়ে আৰু সেই ৰাস্তাৰে আপুনি গতি কৰি আপুনি আপোনাৰ সমস্ত কাম কৰিব লাগিব। তেওঁ বুদ্ধিৰে আপোনাক এনেকুৱা মাৰ্গদৰ্শন দিব, যিখিনি আপুনি সঠিক প্ৰয়োগ আৰু সঠিক নিৰ্ণয় লৈ আপুনি সকলোখিনি কৰিব লাগিব। কেতিয়াবা বহুত মানুহে ভাবে যে ঘৰখনত কোনোবাই কিবা কৰিছে বা বেয়া নজৰ লাগিছে, যাৰ বাবে উন্নতি হোৱা নাই। ঘৰখনত বেমাৰ আজাৰ, কাজিয়া পেচাল বৃদ্ধি পাবলৈ ধৰিছে। কোনো টকা পইচা ঘৰত সাঁচিব পৰা নাই। এনে অৱস্থাত ধূপৰ ছাইখিনিয়ে আপোনাক সঞ্জীৱনী শক্তি প্ৰদান কৰিব। যদি আপোনাৰ এনে লাগে যে সকলোবোৰ আপোনাৰ বিপৰীতে গৈছে, তেন্তে শনিবাৰ
বা মঙ্গলবাৰে সন্ধিয়া ঘৰৰ মন্দিৰৰ সন্মুখত বহি চাৰিমুখী চাকি এগছ জ্বলাব। সেই চাকিৰ সন্মুখত বহি হনুমান চালিচা পাঠ কৰক। পাঠ সম্পূৰ্ণ হোৱাৰ পিছত যিখিনি ধূপৰ ছাই তলত পৰিব সেইখিনি এটা টেমাত একগোট কৰক। সেই ছাইখিনি ঘৰৰ প্ৰতিটো কোঠাত সামান্য পৰিমাণে ছটিয়াই দিব। কেৱল মনত ৰাখিব, এই কাম অতি গোপনে কৰিব লাগিব। যেতিয়া আপুনি এই পবিত্ৰ ভস্ম কোঠাৰ চুকে কোণে ছটিয়াব, সেই সময়খিনিত আপুনি আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰি ল'ব। প্ৰতিটো কোঠাৰ চুকে কোণে নেতিবাচক শক্তিবোৰ লুকাই থাকে। যেতিয়াই সেই পবিত্ৰ ছাই বা সেই পবিত্ৰ ভস্ম আপোনাৰ কোঠাৰ চুকে কোণে পৰিব, সকলোবোৰ নেতিবাচক শক্তি লাহে লাহে নোহোৱা হৈ যাব। পিছদিনা ৰাতিপুৱা যেতিয়া আপোনাৰ ঘৰত ঝাৰু লগাব, সেই ছাইখিনি সামান্য ধূলিৰ লগত ঘৰৰ বাহিৰলৈ উলিয়াই দিয়ক। আপুনি অনুভৱ কৰিব ঘৰৰ পৰিৱেশ হঠাতে সামান্য হ'বলৈ আৰম্ভ কৰিছে, উন্নত হ'বলৈ আৰম্ভ কৰিছে। যিখিনি গধুৰ গধুৰ যেন লগা, অশান্তি যেন লগা পৰিৱেশ পূৰ্বতে আপুনি অনুভৱ কৰিছিল, সেই সকলোবোৰ লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰিছে। পৰিয়ালৰ সদস্যসকলৰ মাজত যিখিনি তিতা বা তিক্ত পৰিৱেশ আছিল, সেইখিনি লাহে লাহে মৰমলৈ ৰূপান্তৰিত হৈছে আৰু ঘৰখনত লাহে লাহে শান্তি আহিবলৈ ধৰিছে। মহালক্ষ্মী নিজে নিজে আপোনাৰ ঘৰখনলৈ আগমন হ'ব। এতিয়া আপোনাক সকলোতকৈ ডাঙৰ ৰহস্যৰ বিষয়ে ক'ম, যিটো প্ৰাচীন গ্ৰন্থত উল্লেখ আছে। যিটো উপায় কৰিলে কোনো এজন মানুহ বিমুখ হ'বলগীয়া হোৱা নাই। এই মহাপ্ৰয়োগৰ জৰিয়তে ভাগ্যৰ প্ৰকাণ্ড বান্ধও অনায়াসে খোল খাই যায়। এইখিনি আপুনি খুব মনোযোগেৰে শুনিব, কাৰণ ইয়াৰ নিয়মখিনি যথেষ্ট কঠিন। এইখিনি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা আৰু পবিত্ৰতাৰে কৰিব পাৰিলে ইয়াৰ উত্তম ফল আপুনি লাভ কৰিব। এই প্ৰয়োগটো আপুনি যিকোনো এটা মাহৰ অমাৱস্যাৰ নিশা বা প্ৰথম শুকুৰবাৰৰ নিশা কৰিব লাগিব। যেতিয়া নিশা 12 বাজিব আৰু গোটেই পৃথিৱীখন শুই পৰিব, চাৰিওফালে নিস্তব্ধ হ'ব, সেই সময়ত আপুনি উঠিব লাগিব। হাত মুখ ধুই শৰীৰ শুদ্ধ কৰি ল'ব। এখন ভোজপত্ৰ ল'ব। যদি ভোজপত্ৰ নাই, তেন্তে এখন উকা বগা কাগজ ল'ব য'ত কোনো দাগ নাথাকে। তাৰ পিছত এটা পাত্ৰত ধূপৰ ছাই ল'ব আৰু লগতে চামেলি ফুলৰ তেল মাত্ৰ দুটোপাল ল'ব। সেই ভস্মখিনি চামেলি তেলৰ সৈতে মিহলালে ই এক অত্যন্ত আকৰ্ষণীয় শক্তি হৈ পৰিব। তাৰ পিছত ডালিম গছৰ এডাল ডাল লৈ কলমৰ দৰে কৰি সেই পেজটোৰ কাগজখনত মা লক্ষ্মীৰ ২০ মন্ত্ৰটো লিখিব লাগিব। এয়া হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী ধ্বনিৰ ভিতৰত অন্যতম। লিখাৰ সময়ত আপোনাৰ দৃষ্টি কাগজখনত নিবদ্ধ থাকিব লাগিব আৰু মনত কেৱল এটা চিন্তা চলিব লাগিব যে ব্ৰহ্মাণ্ডৰ সকলো ধন সম্পদ, সকলো সুখ মোৰ জীৱনত প্ৰৱেশ কৰিছে। মোৰ মন সম্পূৰ্ণৰূপে শান্ত। কোনো ধৰণৰ বেলেগ বিচাৰধাৰা, চিন্তা ভাৱনা মোৰ মনলৈ অহা নাই বা অহাটো একেবাৰে অনুচিত। যেতিয়া সেই লিখাখিনি শুকাই যাব, কাগজখন আলফুলে জাপিব আৰু এখন ৰঙা ৰেচমী কাপোৰেৰে মেৰিয়াই এটা টোপোলা বনাব। সেই টোপোলাটো আপুনি নিজৰ গলত ধাৰণ কৰিব পাৰে বা আপোনাৰ মণিবেগত ৰাখিব পাৰে বা আপুনি সেই স্থানত ৰাখিব পাৰে য'ত আপুনি ধন ৰাখে। কিন্তু এটা কথা মনত ৰাখিব, সেইখিনি আপুনি শৰীৰটো একেবাৰে ওচৰত ৰাখিব। তেতিয়া আপুনি অধিক ভাল ফল লাভ কৰিব। আপুনি কল্পনাও কৰিব নোৱাৰিব যে এই সৰু প্ৰয়োগটোৱে আপোনাৰ জীৱনত কিমান ডাঙৰ পৰিৱৰ্তন আনিব। আপোনাৰ আভা ইমান বেছি পৰিৱৰ্তন হ'ব যে আপুনি যিটোতে হাত দিব সেইটোতে সফল হ'ব। যিসকল মানুহে কালিলৈকে
আপোনাৰ লগত কথা পাতি ভাল পোৱা নাছিল, তেওঁলোক আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। ব্যৱসায়ত আপুনি এনেকুৱা ধৰণৰ ডিল কৰা আৰম্ভ কৰিব যিবোৰ আপুনি কেতিয়াও ভাবি চোৱা নাছিল। চাকৰিৰ ক্ষেত্ৰত এনে পথ মুকলি হ'ব যিটো আপুনি কেতিয়াও কল্পনা কৰা নাছিল। এবাৰ মাত্ৰ এই উপায়টো কৰি চাব পাৰে। এই উপায় সেইসকল ব্যক্তিয়ে কৰে যিসকলে প্ৰকৃতিৰ গভীৰ ৰহস্য ভালদৰে উপলব্ধি কৰে। কিন্তু এই উপায়টোৰ সৈতে এক কঠোৰ চৰ্ত জড়িত হৈ আছে, এক এনেকুৱা নিয়ম যিখিনি আপুনি ভংগ কৰিব নোৱাৰে, আৰু এই নিয়ম অত্যন্ত গোপনীয়। এই উপায়টো কৰাৰ পিছত বা কৰাৰ সময়ত আপুনি কাকো এই উপায়টোৰ বিষয়ে ক'ব নোৱাৰিব। যিমানেই আপোনাৰ আপোন ব্যক্তি নহওক কিয়, যিমানেই আপোনাৰ সম্পৰ্কীয় নহওক কিয়, এই উপায়টোৰ বিষয়ে আপুনি কাকো ঘুণাক্ষৰেও ক'ব নোৱাৰিব। ধূপৰ ছাইক আমি আৱৰ্জনা বুলি ভাবোঁ, কিন্তু ই যে আমাৰ জীৱন সলনি কৰিব পাৰে সেইটো আপুনি আগতে জানিছিলনে? আমাক কমেণ্ট কৰি জনাব। মই আপোনাক এটা কথা কওঁ, যিকোনো উপায় সম্পূৰ্ণ আস্থাৰে আৰু বিশ্বাসেৰে কৰিব লাগিব, তেতিয়াহে আপুনি তাৰ পূৰ্ণ ফল লাভ কৰিব। গতিকে মন সদায় শুদ্ধ কৰি ৰাখিব, বহুত সততাৰে আগবাঢ়িব আৰু পৰিশ্ৰমৰ লগতে পৰমাত্মাক পাহৰি গ'লে নহ'ব। এই উপায়টোৰ মতামত আপুনি কমেণ্ট কৰি জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।